নমস্কাৰ বন্ধুসকল মই পিংকু আৰু আপোনালোকে চাই আছে মোৰ চেনেল হেল্পফুল আসাম আৰু আজি মই ক'বলৈ গৈ আছো WhatsApp ফেক নিউজৰ বিষয়ে তাৰ পৰা আমাৰ কি লাভ হয় কি লোকচান হয় তাৰ বিষয়ে মই ক'বলৈ বিচাৰিম গতিকে চাই থাকক ভিডিঅ'টো প্ৰথমে কম WhatsApp ফেক নিউজৰ পৰা আমাৰ একো প্ৰফিট নহয় আমাৰ তাৰ পৰা লোকচানহে হয় কাৰণ WhatsAppত বহুত ধৰণৰ আজিকালি মেছেজ দিয়ে যে আপোনালোকে প্ৰধানমন্ত্ৰীৰ ল্যাপটপ পাবলৈ হলে এটো আপোনালোকে টাচ কৰক লিংক কিছুমান দি দিয়ে গতিকে হেবোৰ সকলো মিছা আৰু লগতে কিছুমান ফটো দিয়ে যে এইজন লৰাৰ বহুত বেমাৰ হৈছে আপোনালোকে যদি এই ফটোকপি শেয়াৰ কৰে তেতিয়া WhatsAppে এটকাকে দিব এনেকুৱা ধৰণৰ দিয়ে আৰু কিছুমান দিয়ে এয়াৰটেল ভোডাফোনৰ অফাৰ 28 দিনৰ কাৰণে গতিকে হেবোৰ সকলো মিছা কাৰণ হেবোৰ তাত যোনবোৰ লিংক দিয়ে সেই লিংকবোৰ কোনো কামৰ নহয় সেই লিংকবোৰ যেতিয়া ইন্টাৰনেটত কিছুমান ওয়েবসাইট খুলে সেই ওয়েবসাইটবোৰ যেতিয়ালৈকে কাম দি থাকে তেতিয়ালৈকে ঠিকে থাকে যেতিয়া হেবোৰ ওয়েবসাইট কাম নোহোৱা হৈ যায় তেতিয়া তেওঁলোকে কি কৰিব সেই ওয়েবসাইটবোৰকে তেনেকুৱা ধৰণৰ ধুনীয়াকে পেজ বনাই পেলাই WhatsAppত শেয়াৰ কৰে আৰু আপোনালোকক তেনেকুৱা ধৰণৰ কিছুমান কথা কয় গতিকে আপোনালোকে যদি হেবোৰ কৰে তেতিয়া ফাৰ্ষ্টতে আপোনালোকে ক্লিক কৰি চাব লাগে তাত আপোনালোকৰ এজ ফোন নাম্বাৰ নাম এড্ৰেছ সকলো ধৰণৰ লোৱা হয় লৈ কৰি লাষ্টত আপোনালোকক কয় যে আপোনালোকে 10টা গ্ৰুপত শেয়াৰ কৰক আৰু 10 জন ফ্ৰেণ্ডক শেয়াৰ কৰক তাৰ পৰা আপোনালোকে শেয়াৰ কৰিও দিয়ে কিন্তু তাৰ পৰা আপোনালোকে একো নাপায় কাৰণ হেবোৰ একদম মিছা গতিকে তেনেকুৱা ধৰণৰ থাকে আৰু WhatsAppৰ কোনো ধৰণৰ পলিচি নাই যে এটকাকে শেয়াৰ কৰিলে কাবাৰ ফটো এটকাকে আমি তাক সাহায্য দিম তেনেকুৱা ধৰণৰ কোনো পলিচি নাথাকে গতিকে হেবোৰ সকলো মিছা কথা আৰু কিছুমানে ভগৱানৰ নামত 10 জনক শেয়াৰ কৰিবলৈ দিয়ে 15 জনক শেয়াৰ কৰিবলৈ দিয়ে তাৰ পৰা ভাল খবৰ আহিব তেনেকুৱা ধৰণৰ বহুতো মেছেজ দিয়ে হেবোৰ সকলো মিছা কথা কাৰণ আপোনাৰ ভক্তি কাবাক শেয়াৰ কৰিলে প্ৰমাণ হ'ব হেতু কথা নহয় তেনেকুৱাত আমাৰ নিজৰ লোকচানহে হয় কাৰণ হেবোৰ ভক্তিৰ নামত তেনেকুৱা শেয়াৰ কৰা কোনো কথা নাথাকে WhatsApp Facebook এবোৰ কেতিয়া আহিছে আগতেতো নাছিল যেতিয়া পা আহিছে হেবোৰ কি ভগৱানে কৈছে নেকি WhatsAppত আপোনালোকে মোৰ মেছেজ শেয়াৰ কৰক বুলি তেনেকুৱা ধৰণৰ কোনো কথাই নাথাকে গতিকে হেবোৰ প্লিজ কৈছো শেয়াৰ নকৰিব ভাল বস্তু শেয়াৰ কৰক যেনে যদি ভাল পায় মোৰ ভিডিওটি এটো শেয়াৰ কৰিব পাৰে আৰু তেনেকুৱা ধৰণৰ ভাল নিউজ আপোনালোকে শেয়াৰ কৰিব পাৰে মোৰ সকলো ভিডিও আছে হেবোৰ শেয়াৰ কৰিব পাৰে আপোনালোকে যদি ভাল পায় গতিকে এতিয়া WhatsAppেও বহুতো ফেক নিউজ কমাবলৈ চাই আছে আৰু আমাৰো কিছুমান কৰ্তব্য থাকে যে আমি ফেক নিউজবোৰ পালে আমি শেয়াৰ নকৰো গতিকে তেনেকুৱাই গতিকে আমি যদি চেঞ্জ নহওঁ গতিকে WhatsAppে যিমানে চেষ্টা নকৰক কিয় টিভিত দেখক কিয়বাত দেখক একো লাভ নহব গতিকে আমি চেঞ্জ হ'ব লাগিব গতিকে হেতু কাৰণে মই ভিডিওটি বনালো প্লিজ কৈছো WhatsApp ফেক নিউজবোৰ আপোনালোকে শেয়াৰ নকৰিব যিমান পাৰে ভাল বস্তু শেয়াৰ কৰক যেনে ভিডিওটো মই কলোৱে শেয়াৰ কৰিব পাৰে গতিকে ভিডিওত কমলগিয়া ইমানখিনি আছিল যদি ভিডিওটি চাই ভাল পালে প্লিজ কৈছো চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই ভাল টিপছৰ বিষয়েও কওঁ আৰু ভাল কথাও কওঁ আপোনালোকে নিশ্চয় গমে পাইছে ভাল কি কথা কৈছো গতিকে ভিডিওত কমলগিয়া ইমানখিনি আছিল থ্যাংক ইউ